बिजनीआव ई-रिक्शा सालायगिरिनि जिउ खहा जानायखौ लानानै दुंहाव थासारि सोमजिदों। ई-रिक्शा सालायगिरि माजाम आलीनि जिउ खहा जानायखौ लानानै बिजनीआव सोमजिदों दुंहाव थासारि। मिथिनो मोननाय बायदिब्ला ई-रिक्शा सालायगिरि माजाम आलीया थांनाय हराव बिजनी रेलवे स्टेशननिफ्राय दावबायारिफोरखौ लानानै गारि सालायनायाव गोमादोंमोन। दिनै फुं समाव ई-रिक्शा सालायगिरि माजाम आलीनि जिउ गैयै देहाखौ बिजनी आनन्द बाजार लामानि बेसरगावआव ई-रिक्शाजों लोगोसे मोननो हादों। ई-रिक्शा सालायगिरि माजाम आलीनि जिउ खहा जानायखौ सोरनिबा खैसार दं होननानै आमसुआ दाबि खालामदों। बे समाव आमसुआ जाथायनि सायाव थार बिजिरनो थाखाय दाबि खालामदों। बिजनी पुलिसआ माजाम आलीनि गोथै सहखौ बोखांनानै पस्टमर्टेमनि थाखाय दैथायहरबाय होननानै खौरां मोन्दों। बिजनीआव ई-रिक्शा सालायगिरिनि खहा जानायखौ लानानै दुंहाव थासारि। ई-रिक्शा सालायगिरि माजाम आलीनि जिउ खहा जानायखौ लानानै बिजनीआव सोमजिदों दुंहाव थासारि। मिथिनो मोननाय बायदिब्ला ई-रिक्शा सालायगिरि माजाम आलीया थांनाय हराव बिजनी रेलवे स्टेशननिफ्राय दावबायारिफोरखौ लानानै गारि सालायनायाव गोमादोंमोन आरो दिनै फुंनि समाव ई-रिक्शा सालायगिरि माजाम आलीनि जिउ गैयै देहाखौ बिजनी आनन्द बाजार लामानि बेसरगाव ई-रिक्शाजों लोगोसे मोननो हादों। ई-रिक्शा सालायगिरि माजाम आलीनि जिउ खहा जानायखौ सोरनिबा खैसार दं होनना आमसुआ दाबि खालामदों आरो जाथायनि सायाव थार बिजिरनो थाखाय दाबि खालामदों। बिजनी कावटिका गाँवर निवासी माजाम आली विकलांग मानुह पेटर टाउन पिलपिली चलाई खाए जोवाकाली बिजनी रेल स्टेशनर पर भाड़ा हिसाबे लै बड़बाजार जाम बुली কৈছিলে লৈ গৈছিলে কিন্তু হঠাৎ ৰাতি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। মৃত্যুটো কেনেকৈ হ'ল আমি সেইটো তদন্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছোঁ, কাৰণ গৈ থকা অৱস্থাত পিলপিলিটো ৰাস্তাত পৰি আছে আৰু মৃত্যুদেহ ওচৰত পাইছে। জেগাটো বেসৰগাঁও বুলিয়ে কয় জেগাখিনি। মেইন ৰোডতে পিলপিলিটো পৰি থকা বুলি ৰাইজে প্ৰত্যক্ষ কৰি পুলিচক অৱগত কৰে। তাৰপিছত আমিও জেগাত গ'লোঁ, আমি দেখিলোঁ। কিন্তু আমি এটা ভাবিছোঁ যে যদি মানুহখন এক্সিডেণ্ট হৈছে, বিজনীৰ পৰা যাত্ৰী কঢ়িয়াই লৈ গৈছে, যদি এক্সিডেণ্ট হৈছে যাত্ৰীবোৰ ক'ত গ'ল? মানুহটো পৰি আছে, অকল পিলপিলিয়ালাটোৱে পৰি আছিলে, কিন্তু মানুহবোৰ তাত কোনো যাত্ৰী নাই। সেইকাৰণে তেওঁৰ যিটো মোবাইল আছিল মোবাইলো নাই। সেইকাৰণে আমি আৰক্ষীক হয়তো তেওঁৰ পকেটত যিবোৰ বস্তু আছিলে এটাও নাই। সেইবোৰ আমি আৰক্ষীক তদন্তৰ কাৰণে আহ্বান জনাইছোঁ যে অতি সোনকালে কোনে এক্সিডেণ্টে হ'ল নে হত্যা হ'ল এইটোৰ আমি তদন্ত দাবী কৰিছোঁ। আৰু যিহেতু অতি দুখীয়া ঘৰৰ, পেটৰ তাৰণত পিলপিলি চলাই খায়, সেইকাৰণে আজি মৃতদেহ ইয়াত আনিছে। আনি ইয়াত এতিয়া পষ্টমৰ্টেমৰ কাৰণে হয়তো লৈ যাব। কিন্তু আৰু এটা বস্তু আমি ইয়াত আহি দেখিছোঁ, এইখন হস্পিটালত ইমান ধুনীয়াকৈ বিল্ডিং বনাইছে, কিন্তু হস্পিটালত কোনো ধৰণৰ ফেচিলিটিয়ে নাই। এটা ভাল মেডিচিন ডক্টৰ নাই, এটা গাইনকলজিষ্ট ডক্টৰ নাই, এটা চাইল্ড স্পেচিয়েলিষ্ট নাই। সেইখিনি আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, কাৰণ ইমান ডাঙৰ বিজনী মহকুমাত এখন 100 বেডেড হস্পিটাল, ইয়াত একো সুবিধা নাই। সেইটো কাৰণে আমি প্ৰশাসনক দাবী জনাম যে এই সুবিধাবোৰ যাতে আমাৰ বিজনীবাসী হিচাপে দিয়ে। আৰু এই যিটো এক্সিডেণ্ট হৈছে মাজাম আলী, তেওঁৰ পৰিয়ালক যাতে উপযুক্ত ন্যায় দিয়ে, সেইটো আমি দাবী জনাইছোঁ। পিলপিলিলৈ কেইটামান ওলাই গৈছিল? পৰিয়ালৰ কোৱা মতে ৰাতি 9টামান ঘৰৰ পৰা ওলাই আহিছে। কিবা মানস লাইনৰ ট্ৰেইন বা ইণ্টাৰচিটি ট্ৰেইনৰ ভাড়াবিলাক মাৰি থাকে, সেই ভাড়া লৈ সূত্ৰে ওলাই আহিছিলে। ঘৰৰ পৰিয়ালে কোৱা মতে তেনেকৈ প্ৰতিদিনে ঘৰৰ পৰা এনেকৈ ওলাই আহে, ভাড়াবোৰ মাৰি আকৌ ঘৰলৈ যায়। বহুত দুখীয়া ঘৰৰ হয়। সেইকাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে, আৰু এক্সিডেণ্ট হৈছে নে কি হৈছে এইটো তদন্ত কৰি অতি সোনকালে ন্যায়ৰ ব্যৱস্থা কৰিব লাগে।